আমাৰ সঞ্চালক জে.পি. ব্ৰহ্ম ডাঙৰীয়া আৰু শিক্ষাৰ বিষয়াসকল আৰু আজি এপইণ্টমেণ্ট ল'বলৈ ইয়াত উপস্থিত হোৱা মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মই অভিনন্দন জনাইছোঁ। আমাৰ যিসকল 6 মহীয়া টেট আগৰ এপইণ্টমেণ্টত ৰৈ গৈছিলে 173 আমাৰ ৰৈ গৈছিলে আৰু আগত আমি 197 এপইণ্টমেণ্ট আগতে দিয়া হৈছিলে 2003 আৰু এতিয়া 370 যিটো 6 মহীয়া টেট আজিৰ পৰা কমপ্লিট ৰেগুলাৰ হৈ গ'ল আৰু তেনেকুৱা ইছ্যু একো নাই। আমি চৰকাৰ গঠন কৰাৰ লগে লগে চাইছিলোঁ যে শিক্ষাটো কেনেকৈ ঠিক কৰিব পৰা যায়। শিক্ষা যদি ভাল হ'ব লাগে, আমি KG to PG যিটো গুণগত শিক্ষাৰ কথা কৈছোঁ, তাত 4টা পিলাৰত ঠিক হ'ব লাগিব। প্ৰথম পিলাৰ আমাৰ শিক্ষাগুৰুসকল, ছেকেণ্ড পিলাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল, থাৰ্ড পিলাৰ অভিভাৱকসকল আৰু ফ'ৰ্থ পিলাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট। এই 4টা স্তম্ভ লৈ শিক্ষাদান, শিক্ষা গ্ৰহণ, টিচিং লাৰ্ণিং প্ৰচেছটো কমপ্লিট হয়। কিন্তু আমাৰ নিচিনা ঠাইবিলাকত বহুত তেনেকুৱা ঠাই আছে য'ত টিচিং লাৰ্ণিং প্ৰচেছটো এফেক্টিভ নহয়। ইয়াৰ কাৰণে শিক্ষাৰ হাৰো বহুততে কম হয় আৰু যদি শিক্ষাৰ হাৰটো ঠিকেই আছে তথাপিতো কোৱালিটি এডুকেশ্যনটো নাপায়। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে কিবা এটা এণ্ট্ৰেঞ্চ এক্সাম এটেম্প কৰিব নোৱাৰে, ভয় কৰে। ৰেলৱে যিটো আমাৰ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ এক্সামবিলাক বহুতে ভয় কৰে, এটেণ্ড কৰিব নোৱাৰে। তেনেকুৱা ডিগ্ৰীটোতো ল'ব পাৰে বা চাৰ্টিফিকেটটো ল'ব পাৰে, কিন্তু যিখিনি কনফিডেন্স সেই কনফিডেন্সটো নাহে। সেইকাৰণে আমি চেষ্টা কৰিলোঁ যে 4টা যিটো পিলাৰ আছে সেইটো ঠিক কৰিব লাগে। তো 4টা পিলাৰ ঠিক কৰিব লাগিলে এণ্টায়াৰ পলিচিটো ঠিক হ'ব লাগিব। পলিচিটো কেনেকৈ ঠিক কৰিব পৰা যায়? ইয়াত বহুত শিক্ষকৰ ভেকেণ্ট পষ্ট আছিলে। ভেকেণ্ট পষ্টবিলাক কেনেকৈ ফিল আপ কৰিম? কাৰণ ভেঞ্চাৰ স্কুলো আছে, ইফালে 99ৰ শিক্ষকসকল আছিল, তেখেতসকলৰো চাকৰি ৰেগুলাৰ হোৱা নাই। 99 মানে 1999 চন আৰু আজি আমি থিয় দি আছোঁ 2025 চনত। গতিকে 99ৰ শিক্ষকৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু আগৰ কাউন্সিল চৰকাৰৰ মানে চিন্তাধাৰাটো অলপ বেলেগ আছিলে। কিন্তু আমি চালোঁ যে যিহেতু মই 2006 চনৰ পৰাই শিক্ষা আন্দোলনত আছিলোঁ আৰু ৰাইট টু এডুকেশ্যন এক্ট অহাৰ পিছত সৰ্বভাৰতীয় লেভেলত এই আইনখন অনাৰ কাৰণে যিটো সংগ্ৰাম আছিলে তাত ময়ো অংশীদাৰী আছিলোঁ। সেইকাৰণে বুজি পাইছিলোঁ যে শিক্ষাটো যিহেতু মৌলিক অধিকাৰ হ'ল আৰ্টিকেল 21 ইণ্ডিয়ান কনষ্টিটিউশ্যন, তো ফাণ্ডামেণ্টেল ৰাইট হোৱাৰ লগে লগে প্ৰত্যেকজন শিশুৱে ভাল শিক্ষা পাব লাগিব। কিন্তু ইয়াত আমাৰ পিলাৰখিনিয়ে ঠিক নহয়। তো সেইকাৰণে এই চেলেঞ্জটো প্ৰথমতে আমি একচেপ্ট কৰিছিলোঁ আৰু এই চেলেঞ্জটো একচেপ্ট কৰি পেলাই ইয়াত আমাৰ প্ৰব্লেমখিনি সমাধান কৰিব লাগিলে প্ৰথম শিক্ষক নিযুক্তি হ'ব লাগিব। কিন্তু শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বহুতখিনি প্ৰব্লেম আমাৰ আছিলে। এই প্ৰব্লেমখিনি বহুতে ভাবিছে যে আমাক কিয় এপইণ্টমেণ্টটো দিয়া নাই, আজি দিব পাৰে, কালি দিব পাৰে। কিন্তু ইয়াত SIও ল'ব লাগে আমি ষ্টেট গভৰ্ণমেণ্টৰ, কাৰণ কাউন্সিলৰ নিজৰ ফাইনেন্স ডিপাৰ্টমেণ্টটো আমাৰ নহয়। তো সেইকাৰণে ছাবজেক্টটো ট্ৰেন্সফাৰ ছাবজেক্ট, আমি এপইণ্টমেণ্টটো দিব পাৰোঁ কিন্তু দৰমহা দিবৰ কাৰণে ষ্টেট ফাইনেন্সৰ আমি এপ্ৰুভেল ল'ব লাগিব। তো সেই হিচাপে 99ৰ ক্ষেত্ৰত আমাক চৰকাৰে ক'লে যে অসম চৰকাৰে এইটো আপোনালোকৰ কথা, দিব না নিদিব। মই লিটাৰেলি কৈছোঁ কথাটো যে যিদিনা 99ৰ শিক্ষকৰ নিযুক্তি দিছে সেইদিনা বহুত ধৰ্ম সংকটত পৰিছোঁ। একফালেদি তেখেতসকলে বহুত বছৰ চাকৰি কৰিলে, তেখেতসকলক চাকৰিটো দিব লাগে। আনফালেদি এনেকুৱা কিছুমান মানুহ এপইণ্টমেণ্ট ল'ব আহিছে যাৰ চকুৱেদি দেখাই নাপায় ভালকৈ। মচলপুৰত আমাৰ ডায়াছত ধৰি উঠাই লৈ আহিছে মানুহজনক, সি এপইণ্টমেণ্ট ল'বলৈ আহিছে। হাত ভৰি কঁপি আছে আৰু চকুৰেও ভালকৈ দেখা নাপায় বহুত কেইজন। তো মই সিদিনা সঁচাকৈ মোৰ মানে অলপ হাৰ্টটো দুখ পাইছে যে এই মানুহজনে কি শিক্ষা দিব ল'ৰা ছোৱালীক। আজি শিক্ষাটো ইমান আপডেট হৈ গ'ল, এই সময়ত তেখেতে কি শিক্ষা দিব? আনপিনেদি কিছুমান শিক্ষক আহিছে যি শিক্ষকবিলাকে চাকৰিটো 6 মাহে আছে, কাৰোবাৰ 1.5 মাহে আছে, কাৰোবাৰ 3 মাহে আছে, সেই সকলোকো আমি এপইণ্টমেণ্ট দিছিলোঁ। গতিকে
এইটো এটা ডাঙৰ সমস্যা আছিলে যেটো সমাধান কৰাটো অত্যন্ত দৰকাৰ আছিলে তো তাৰ পিছত 99 শেষ হোৱাৰ পিছত 6 মাহিয়া আহিল 6 মাহখিনি আজি শেষ কৰিলো মই এটা অনুৰোধ কৰিব বিচাৰিছো আমাৰ জীৱন আৰু জীৱিকা হিটো লৈ পেলাই আমি বহুত চিন্তিত হওঁ যে আমাৰ জীৱিকাটো কেনেকৈ হ'ব আমাৰ জীৱনটো কেনেকৈ আমি চলাই লৈ যাম মই এই 4 বছৰ বা 5 বছৰীয়া চৰকাৰত থাকি বহুতখিনি বিষয়ৰ ওপৰত মোৰ অলপ অভিজ্ঞতা হ'ল আগতে হিফালে বহিছিলো জিন্দাবাদ মুৰ্দাবাদ কৰিছিলো কিন্তু ইফালে আহি বহুত অভিজ্ঞতা হ'ল দেখিলো যে সমস্যাবিলাক কিয় জটিল হয় আজি এই সমস্যাবিলাক আজি সৃষ্টি কৰা সমস্যা নহয় শিক্ষাৰ ওপৰত যেটো পলিসি হেতু আগৰ পৰাই কেৰণ লাগি আছে আজিও CBSE টেক্সট বুক আজিও পোৱা নাই সেবাৰ বহুত বছৰৰ পৰা টেক্সট বুক আমাৰ নাটনীয় হৈ থাকে টেক্সট বুকটোকে ক্লিয়াৰলি ছপাব পৰা নাই আৰু বড়ো মিডিয়াম টেক্সট বুকটো ইৰৰ হয় সদায় মানে কাৰেক্ট টেক্সট বুক নাপায় আৰু শৰ্টেজ হয় গতিকে আজি NCERT ৰ কামে হৈছে টেক্সট বুক বনোৱা CBSE ৰ কাৰণে SCERT ৰ কামে হৈছে টেক্সট বুক বনোৱা বছৰৰ টেক্সট বুকে বনাই থাকিব লাগে তাৰ পিছত আমাৰ টেক্সট বুক আহি নাপায় এইবিলাক গণ্ডগোলবিলাক এতিয়ালৈকে আছে গতিকে আজিও ভাৰতত বহুত সমস্যাবিলাক সমাধান কৰিব পৰা নাই ইফালে সিলেবাসতো বহুত ডিফাৰেন্স আছে সেবাৰ সিলেবাস CBSE ৰ সিলেবাস ICSE ৰ সিলেবাস ইন্টাৰনেশ্যনেল স্কুলত যিবিলাক ল'ৰা ছোৱালী পঢ়ে বহুত ডিফাৰেন্স তো আমাৰ ল'ৰা ছোৱালীয়ে গ্লোবেল কম্পিটিশনত কেনেকৈ যাব মোৰ ল'ৰা বা ছোৱালীয়ে ইয়াত পঢ়ি পেলাই গ্লোবেল কম্পিটিশনত কেনেকৈ যাব বিশ্বৰ লগত কেনেকৈ হি ফাইট কৰিব তো সেই কাৰণে আজিৰ শিক্ষকে নিজৰ টেক্সট বুকৰ কথাখিনি বুজি পাই বুজোৱা ইয়াতে লিমিট থাকিলে নহব সেই কাৰণে বড়োলেণ্ডত এতিয়া আমি নিউ জেনাৰেশন টিচাৰ ট্ৰেনিং সেন্টাৰ আমি বনাই আছো বিজনেছ আমি আৰম্ভ কৰিম 5 কোটি টকা দি নিউ জেনাৰেশন টিচাৰ ট্ৰেনিং সেন্টাৰ এজন শিক্ষক বুলি কোৱাৰ লগে লগে গোটেই পৃথিৱীখন তেখেতৰ হাতৰ মুঠিত আহিব লাগিব এনি কাইণ্ড অফ সলিউশন ষ্টুডেণ্টক দিব পাৰিব লাগিব বহুত শিক্ষকবিলাকে খঙত থাকে কাৰণ নিজেও মানে ভালকে নপঢ়ে কিবা এটা কনসেপ্টটো যদি বুজাই দিব লাগে এটা সায়েন্সৰ আজি আমাৰ ইয়াত সায়েন্স শিক্ষক আছে মেথছ শিক্ষক আছে সায়েন্স ইজ ভেৰি ইন্টাৰেষ্টিং সাবজেক্ট মই নিজে সায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ বহুত বেছি পঢ়িব নোৱাৰিলোঁ মই এটা আধাতে এৰিব লগা হ'ল কিন্তু সায়েন্সৰ গোটেইকেইটা সাবজেক্টটো মোৰ ইন্টাৰেষ্ট লাগে বাকি হিউমেনিটি সাবজেক্টটো ইন্টাৰেষ্ট নাই এইটো নহয় তাতেও ইন্টাৰেষ্ট আছে কিন্তু কনসেপ্টটো ক্লিয়াৰ হ'ব লাগিব কানেকশ্যন কাৰেকশ্যন এণ্ড ডাইৰেকশ্যন এটা থিয়ৰী আছে CCD বুলি কয় কানেকশ্যন কাৰেকশ্যন এণ্ড ডাইৰেকশ্যন ইলেক্ট্ৰিকটো যদি এটা তাৰেদি ইয়াৰ পৰা কণ্টিনিউ ঘূৰিব লাগে এইটো কানেক্টেড হৈ থাকিব লাগে মাজত যদি তাৰটো ছিঙি যায় ইলেক্ট্ৰিকটো কানেক্ট নহ'ব সো ফাৰ্ষ্ট ইউ হেভ টু কানেক্ট আপুনি সদায় কৈছে 50 জন ল'ৰা ছোৱালী বহি আছে আগৰ পৰা লেকচাৰটো দি সদায় গুচি আহিছে বাকি ল'ৰা ছোৱালীয়ে একো কথাই ক'ব পৰা নাই মই যোৱা বছৰ এখন হাই স্কুলত গ'লো হঠাৎ যোৱা বছৰ নহয় ইয়াৰ আগৰ বছৰত চিৰাং জিলাত তো হাই স্কুলত গৈ চালো ক্লাছ হৈ আছে মানে পিক টাইম 11:30 মান বজাত মই বাহিৰত সব থৈ গৈছো মই অকলে সোমাই গৈছো কোনো পুলিচ ড্ৰাইভাৰ PSO কাকো আহিবলৈ দিয়া নাই মই গৈ পেলাই চাই এটা ক্লাছৰুমত মই সোমাই গ'লো তো খুদিলো যে কি ক্লাছ হয় এইটো ক্লাছ 10 শিক্ষকজন হিন্দী পঢ়াই আছে বৰ্ডত লিখি আছে বেছি ল'ৰা ছোৱালী নাই কিমান হ'ব 45 46 মান হ'ব পাৰে তো মই খুদিলো যে এই বিদ্যালয়খনৰ এই বছৰ মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন কিমান পাইছে তো শিক্ষকজনে ক'লে এই কোৱাচোন কোৱা কিমান পাইছে তোমালোকে তো এজনে ক'লে স্যাৰ আমাৰ 11 জন পাইছিলে নেকি এজনে ক'লে নহয় আমাৰ 8 জনহে পাইছে ল'ৰা ছোৱালী মানে ক'ব পৰা নাই ক্লাছ 10 ৰ ল'ৰা ছোৱালী কিন্তু ৰিজাল্ট মেট্ৰিকৰ ৰিজাল্ট দিয়া 4 মাহে হৈছে ক'ব পৰা নাই যে এইখন বিদ্যালয়ত 4 জন মানে মেট্ৰিকত কি কয় ক্লাছ 10 ৰ ল'ৰা ছোৱালী ক'ব পৰা নাই কেইজন ফাৰ্ষ্ট ডিভিজন হৈছে পিছত টিচাৰজন ৰুমৰ পৰা ওলাই গ'ল বাহিৰৰ নেক্সট ৰুমটোত সোমাই পেলাই কোনোবা বসুমতাৰী বুলি টিচাৰ আছিলে মই বাহিৰ শুনি আছো এই বসুমতাৰী এইবাৰ মানে আমাৰ কিমান ফাৰ্ষ্ট ডিভিজন পাইছিলে কওকচোন তো বসুমতাৰী কৈছে মইতো পাহৰি গ'লো তো তেখেতে একদম কমন ৰুমত দৌৰি গৈছে মই দেখা পাইছো তো কমন ৰুমত যাই সুধিছে চাইছে যে ফাৰ্ষ্ট ডিভিজন বিচাৰি পোৱা নাই মই মাতি আনিছো তেখেতক আহক মটাৰ আছে আপোনালোকৰ বিদ্যালয়ৰ পৰা 12 জন ফাৰ্ষ্ট ডিভিজন পাইছে সেকেন্ড ডিভিজন ইমান পাইছে থাৰ্ড ডিভিজন ইমান পাইছে মই হিচাপটো লৈহে আহিছো বুলি তো ফাৰ্ষ্ট বেঞ্চৰ ল'ৰা ছোৱালীক কিছুমান মই কুৱেশ্যন সুধিলো এজন দুইজনে অলপ ক'ব বিচাৰে সেকেন্ড বেঞ্চ থাৰ্ড বেঞ্চ ফৰ্থ বেঞ্চটো নাইয়ে মানে অৱস্থাই নাই
তো সেইকাৰণে এতিয়া শিক্ষা গুৰু বুলি কোৱাৰ লগে লগে গুৰুৰ শিক্ষাটো সূৰ্যৰ পোহৰৰ নিচিনা গুৰুৰ শিক্ষাটো সেইটো ফাৰ্ষ্টতো ইমান পঢ়িব লাগিব লাষ্টতো ইমান পঢ়িব লাগিব সূৰ্যৰ পোহৰটো বাছি বাছি নলয় ই কলাজনকো ইমান পঢ়াব লাগিব বগাজনকো ইমান পঢ়াব লাগিব অসজনকো ইমান পঢ়াব চাপৰজনকো বড়োকো ইমান অসমীয়াকো ইমান মাইনৰিটি বঙালী চবকো তো এতিয়া সেইকাৰণে মই কৈছো যে টিচিং ইজ এন আৰ্ট ইহঁতে কিয় ক'ব নোৱাৰিলে আমাৰ দিনত মেট্ৰিক পাছ কৰাটো 10 কিলোমিটাৰ দূৰতো গম পাইছিলে যে উমুকৰ ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে উমুকৰ ল'ৰাই ছেকেণ্ড ডিভিজন পাইছে উমুকৰ ল'ৰাই থাৰ্ড ডিভিজন পাইছে উমুকৰ ছোৱালী এতিয়া টিচাৰজনৰে ক্লাছ 10 পঢ়া ল'ৰা ছোৱালী পঢ়া টিচাৰজনৰ যদি এইবাৰৰ ৰিজাল্টটো মনত নাই আৰু ক্লাছ 10 ল'ৰা ছোৱালীৰো যদি এই খবৰটো নাই তো ইহঁতে কিমান ইণ্টাৰেষ্টিং মানে টিচিং লাৰ্নিং প্ৰচেছত জড়িত হৈ আছে তো মোটিভেট কেনেকৈ কৰিব ল'ৰা ছোৱালী মোটিভেটে কৰিব নোৱাৰিব তো সেইকাৰণে টিচাৰ যিটো সেকশ্যন বা টিচাৰ যিটো গ্ৰুপ বা টিচাৰ কমিউনিটি সেইটো সদায় ভাইব্ৰেণ্ট হৈ থাকিব লাগিব আমি মেনেজ কৰিব পাৰিব লাগিব ল'ৰা ছোৱালী ছ'চিয়েল ইঞ্জিনিয়াৰ বুলি কোৱা হয় টিচাৰবিলাক ইউ আৰ দ্য ছ'চিয়েল ইঞ্জিনিয়াৰ্ছ ইঞ্জিনিয়াৰে যেনেকৈ ঘৰ বনায় আপোনালোকে মানুহ বনাব লাগিব আৰু মানুহ বনাব লাগিলে সাইকোলজিত ভিতৰত সোমাই যাব লাগিব মই বহুত কাউন্সেলিং কৰিছিলোঁ আগতে যেতিয়া মই কলেজত পঢ়ি আছিলোঁ কলেজৰ পৰা বাদ দিলোঁ প্ৰায় থাউজেণ্ডছ অফ ল'ৰা ছোৱালীৰ লগত মই মিটিং কৰিছোঁ মিটিঙেই কৰিছোঁ মই 3200 ল'ৰা ছোৱালীৰ লগত আগতে আৰু তাত আমাৰ বড়ো ছোৱালীবিলাক সেই সময়ত আজিকালি অলপ ভাল হ'ল সেই সময়ত লাজ কৰি কথাই নকয় নিজৰ দাদাকৰ লগতো কথা নকয় দেউতাকৰ লগতো কথা নকয় এইটো আগৰ পৰাই চলি থকা অলপ লাজ চাজ কৰে তো টিচাৰৰ লগতো কথা নাপাতে পিছত কি হয় ড্ৰপ আউট ৰেটটো বহুত বেছি হৈ যায় ড্ৰপ আউট তো ইহঁতৰ লগত কানেকশ্যন কেনেকৈ কৰিব কানেকশ্যন কাৰেকশ্যন ডাইৰেকশ্যন কেনেকৈ হ'ব চ' মই কৈছিলোঁ কিছুমান স্কুলত যায় তোমালোকে নাম লিখিব নালাগে সমস্যাটোহে লিখি দিয়া মই ইয়াৰ মানে ইণ্টাৰেকশ্যন কৰিম নামটো কোনো নিলিখে এই সমস্যাবিলাক লৈ মই ইণ্টাৰেক্ট কৰিছিলোঁ মই লাষ্ট পইণ্ট এটা ক'ব বিচাৰিছোঁ এটা হায়াৰ ছেকেণ্ডাৰী স্কুলত এবাৰ মোক অতিথি মাতিলে মানে এই শিৱ হোৱাৰ পিছত আমাৰ ওচৰৰে হায়াৰ ছেকেণ্ডাৰী স্কুল তাত বহুত গৰম বহুত ল'ৰা ছোৱালী আছে মানে প্ৰায় 1200-1400 পেণ্ডেলত বহি কিন্তু মই গৈ পোৱা সময়ত এজন একাডেমিক কাউন্সিলৰ ছেক্ৰেটাৰী না কিবা এজনে লেকচাৰ দি আছে কিন্তু ল'ৰা ছোৱালী ইমানে হাল্লা কৰিছে লেকচাৰ দিয়া জনৰো মানে কিবা হৈ গৈছে ঘামাই জামাই কোনো কাৰো কথা শুনা নাই মানে একদম হাল্লা এনেকা তেখেতে একদম এই হাল্লাতে ভাষণটো দি আছে বহুত কথা কৈছে তেখেতে পেডাগগীৰ কথা কৈছে কিবা কথা কৈছে তো কিন্তু কোনো শুনা নাই মই ভাবিছোঁ কি হ'ল এইটো বুলি পিছত দুবাৰ মই যোৱা অহা কৰিলোঁ শিক্ষকবিলাকে একদম লাঠি লৈ আছে মাজে মাজে মেডাম ছাৰ একদম মাজে মাজে লাঠি লৈ আছে এই চুপ বুলি কৈ আছে কোনো শুনা নাই একদম লেকচাৰ দি আছে তো তেখেতে লেকচাৰ দি বহিল মোৰ ওচৰতে মোক সুধিলোঁ আপুনি কোন হয় এই একাডেমিক কাউন্সিলৰ ছেক্ৰেটাৰী হয় অমুক হয় ঠিক আছে বঢ়িয়া ভাষণ দিছে আপুনি তাৰপিছত মোক ভাষণ দিব দিলে এতিয়া ভাষণ দিয়াটো পৰিৱেশে নাই কোনো কাৰো কথা শুনাই নাই লাঠি লৈ আছে বাৰে বাৰে কৈ আছে বহা হাল্লা নকৰিবা মনে মনে থকা ভাষণ দিব মই দেখা পালোঁ যে চিটুৱেশ্যনটো কেনেকৈ মেনেজ কৰিব পৰা যায় মই থিয় দি পেলাই ক'লোঁ যে এনেকৈ হাতটো উঠাই আছোঁ মই ইফালে চোৱাচোন ইফালে চোৱা চবে চাই আছে কিন্তু হাল্লাই কৰি আছে মই কৈছোঁ যে তোমালোকে বেছি চিঞৰিব পাৰা না মই বেছি চিঞৰিব পাৰোঁ মই কম্পিটিশ্যন কৰিম কৰিবানে তো কৰিম সিহঁতে ক'লে কৰিম ছাৰ বুলি কিন্তু তোমালোকে হাৰি যাবা মোৰ লগত এইটো কৈছে আমি নাহাৰো আমি জিকিম বুলি কেনে মই কৈছোঁ নাই মই জিকিম মই বেছি চিঞৰিব পাৰোঁ সঁচাকৈ কম্পিটিশ্যন লাগিম বুলিছে একদম সঁচা সঁচা মই ক'লোঁ 1 2 3 কম কিন্তু চিঞৰিব লাগিব ক'লোঁ যে 1 2 3 একদম চিঞৰিলে একদম কাম নাই হোৱা নাই আৰু জোৰ আৰু জোৰ চিঞৰি আছে চিঞৰি মই একো হোৱা নাই আৰু চিঞৰা বুলি কিনে আৰু চিঞৰি আছে চিঞৰি ঠাণ্ডা পিছত অ'কে পিছত এই মানুহজন ক'ৰ মানুহ হয় লাঠি লৈ যে ইয়াতে থিয় দি আছে কিয় থিয় দি আছে এই মানুহজন ক'ৰ হয় বুলি ক'লো কোন মানুহ এইটো বুলি ক'লে তাৰপিছত ক'লোঁ এজনে ক'লে আমাৰ ছাৰ বুলিছে তোমাৰ ছাৰ ই লাঠি লৈ তাতে কিয় আছে ইয়াতেতো গৰু ছাগলী নাই নহয় কিয় আছে এই লাঠি লৈ ছাৰ আমি হাল্লা কৰাৰ কাৰণে আছে বুলি কৈছে তো তোমালোকৰ
শিক্ষকে থিয় দি থাকিব লাগে না ছাত্ৰই থিয় দিব লাগে? শিক্ষকক কুৰ্চি দিব কোনো শিক্ষক নাই, চেয়াৰ দিব লাগে বোলে। ছাৰ এজনে থিয় দিবলৈ, ছাৰ বহক ছাৰ বোলে। পিছত এই মহিলাজন কোন হয় লাঠি লৈ থকাটো? এজনে ক'লে আমাৰ মেডাম হয়। তো মেডাম বহিব লাগে না তোমালোকে বহিব লাগে? না মেডামে বহিব লাগে। তো বহা। 6জন মান ছাৰ মেডাম বিলাকক মই বহাই দিলোঁ তাতে। চবে মনে মনে হ'ল। তো এতিয়া মই ভাষণ দিম, দিয়া। মই 20 মিনিট সময় ভাষণ দিলোঁ। এই মেনেজমেণ্টটো কৰিব লাগিব, বুজিছেনে? ময়ো টিচাৰ কৰিছিলোঁ 1994ত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিলোঁ মই। বিজ্ঞান শিক্ষক নাছিলে। এখন বিদ্যালয়ত মোক নতুন ৰেলী চাইকেল এখন দি মানে ফ্ৰী শিকাবলৈ লৈ গৈ আছিল। মই যাই দেখিলোঁ মোকতো অংক বিজ্ঞান শিকাব নিছিলে, কিন্তু যাই পেলাই মই ইংলিছো ক্লাছ কৰিব লাগে, হিন্দীও কৰিব লাগে, চব কৰিব লাগে। পিছত 3 মাহ পিছত মই ক'লোঁ স্কুলটোও ভেঞ্চাৰ। মই ভাবিলোঁ একদম জীৱনটো বৰবাদ হ'ব আৰু মই বিদায় ল'ব লাগিব। আৰু মোৰ সদায় দায়িত্বটো আছিলে মই টাউন ফালে আহোঁতো চাহ খাবলৈ বন বিস্কুট আনিব লাগে মই 20টা। পইচাটো দিয়ে, বন বিস্কুট সদায় লৈ আহিব লাগে, মোৰ দায়িত্বটো মোৰ এইটো। তো পিছত মই চাকৰিটো বাদ দিলোঁ। এতিয়া কথা হৈছে আমি ছ'চিয়েল ইঞ্জিনিয়াৰিং কৰোঁ। টিচিং ইজ এন আৰ্ট, এইটো আৰ্ট হয়। একদম ফাৰ্ষ্ট ক্লাছ গ'ল্ড মেডেলিষ্ট ছাত্ৰ এজনো যাই ভাল শিক্ষক নহ'বও পাৰে, কিন্তু যোনে শিক্ষকৰ আৰ্টটো জানে সি ভালকৈ শিকাব পাৰে। সেইকাৰণে চিনচিয়াৰিটি, অনেষ্টিটো লাগিব। আজি চবেই শিক্ষক হ'ল, দৰমহা কম পালেও দৰমহা বেছি পালেও ষ্টুডেণ্টৰ আগত এটা ভাল ড্ৰেছ পিন্ধি যাব লাগিব। মানে এটা যিটো ইক'লজি ইক'চিষ্টেমটো ঠিক ৰাখিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীৰ লগত ফ্ৰেণ্ড, টিচাৰো কৈছে ফ্ৰেণ্ড, ফিলচফাৰ এণ্ড গাইড, কিন্তু এটা লিমিট ৰাখি কৰিব লাগিব। আৰু ষ্টুডেণ্টৰ লগত মিলিব লাগিব, ভয় খুৱাব নালাগে, লাঠি লৈ পেলাই ভয় খুৱাব নালাগে, কিন্তু কথাটো বুজিব লাগিব। চবৰো নাম মুখাস্ত কৰিব লাগিব, ক্লাছৰ চবকো সমানে মাত দিব লাগিব, অলপ ইহঁতৰ কানেকশ্যনত আহিব লাগিব, তেতিয়াহে ডাইৰেকশ্যনটো হ'ব। গতিকে এই 4 বছৰত শিক্ষাত বহু সংস্থাৰমূলক কাম কৰিলোঁ আমি। ছুপাৰ 50 কৰিলোঁ, ছায়েন্স আমাৰ আগষ্টে ফাউণ্ডেশ্যনৰ লগত আমি মোবাইল ভেন কৰি আছোঁ, অফিচাৰসকলকো ট্ৰেইনিং দি আনিছোঁ ফাৰ্ষ্ট টাইম, আজিম প্ৰেমজীৰ লগত বহুতখিনি কাম কৰিলোঁ। গতিকে আজি আমাৰ চৰকাৰৰ এই এপইণ্টমেণ্টৰ পিছত আৰু হয়তো কেতিয়া ইলেকশ্যন মানে কোড অফ কণ্ডাক্ট আহে নাজানো, আৰু আমাৰ কিছুমান এপইণ্টমেণ্ট কাৰণে আমি প্ৰচেছ কৰি আছোঁ, LP UPৰ এপইণ্টমেণ্টৰ কাৰণে প্ৰচেছ